Good morning guys. Hello guys, আজি বহমপুৰত মহজুজ হৈ আছে আৰু আমি দুইটা এতিয়া মহজুজ চাব যাম। আজি শুকুৰবাৰ হয়, শুকুৰবাৰ কাৰণে আজি জুমা নামাজটো পঢ়ি পেলাই যাম আৰু চাই থাকিব আপোনালোকে আৰু কিবা ক'বা তাত গৈ ক'বা ঠিক আছে দিয়া। হেল্ল' গাইজ, আমি গৈ আছোঁ এতিয়া মহজুজ চাবৰ কাৰণে। চাই থাকিব আপোনালোকে, এনজয় কৰিব আমাৰ লগত, সহযোগ কৰিব, চাই থাকক। ফাইনেলি আহি পাই গ'লোহি মহজুজ যোৱা জেগাকণ। আপোনালোকে চাই থাকিব, দেখুৱাই আছোঁ আপোনালোকক। এইফালেদি যাব লাগিব ৰ'ব। হেল্ল' গাইজ, ফাইনেলি আহি পাই গ'লো আহি মহজুজ হোৱা জেগা আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ, চাব আপোনালোকে। এয়া চাওক, মহজুজ হৈ আছে, পুৰা মানুহ, পুৰা ভিৰ। আহি আছোঁ আমি, ভয়ো লাগে, মহবিলাকে খেদে বুলি গৈ আছোঁ আৰু কি হয় নাজানো। ফাইনেলি গাইজ আমি আহি পাইছোহি। কেনেকুৱা লাগিছে ভাই কৈ দিয়া এবাৰ। মোৰ ভয় লাগি আছে, মোৰ গা ফাললে আহে বুলি। বেলেগ মই নকওঁ, মই বহুত মানে চেফ চাইডলি গৈ আছো। মোৰো সেইটোৱে ভয় লাগি আছে, মানে কি হয় খেদে বুলি ভয় লাগে ন। চাওক আপোনালোকক দেখুৱাইছোঁ এবাৰ। হেল্ল' গাইজ, ফাইনেলি আমি মহজুজ চালোঁ, কিন্তু মানে ইমান ভাল নালাগিল। কি ক'ম আৰু আপোনাক। আমি যুঁজিব বিচাৰোঁ, মহে যুঁজিব নেকি? মহবিলাকে মানে কি এটা খুন্দা খালে পলাই যায়, কি কৰিব আৰু উপায় নাই। কেনেকুৱা লাগিল ভাই এবাৰ কৈ দিয়া। তাকে ভাবিছিলোঁ মই যুঁজোগে বুলি, কিন্তু মানে মহটো বেয়া লাগিল আৰু মহটোৱে পিছত দুখ চুপ পাই যাব বুলি, সেইকাৰণে নুযুঁজিলোঁ। পিছত তেজ চেজ ওলাই যাব, সেইকাৰণে আৰু। সেইকাৰণে আৰু এতিয়া বৰ্তমান গাড়ীলৈ গৈ আছো। আৰু ভাল লগা নাই চাই। এইটো খুচিব নেকি? নোখোজে গাইজ, আমি এতিয়া আহিলোঁ মহজুজ চাই। এতিয়া আমি গৈ আছোঁ বামুণীলৈ। তাৰপিছত আৰু বামুণীৰ পৰা ঘৰলৈ যামগৈ আৰু চাই থাকিব। ভাল নালাগিল মহজুজ চাই।